বহুত অপমানিত কৰা হৈছে। আজিৰ পৰা আজি 4 বছৰ আগৰ পৰাই এখেতসকলে ইলেকশ্যনৰ প্ৰতিশ্ৰুতি হিচাপে মহিলাসকলক ৭৫,০০০ টকা দিম বুলি এটা প্ৰলোভন দি পেলাই মহিলাসকলৰ ভোট নিবৰ কাৰণে চেষ্টা কৰিছিলে। এতিয়া ইলেকশ্যনৰ আগমুহূৰ্তত এই নাটক আৰু এখেতসকলে আৰম্ভ কৰিছে। जोंनि एजेन्डाया बिटिसिनि 35 लाखनि बांसिन हारि माहारिफोरखौ लाना मोजां हाबा मावलांनाय। बतझराव मोनजि बिपिएफ दोलोनि प्राइमारिखौ लानानै दोलोनि सावरायमेल जथुम। एमसिएलए मुनमुन ब्रह्मनि दैदेननायाव मोजाङै जानानै थाङो दोलोनि सावराय जथुमा। क'क्राझार जिल्ला बतझरा महकुमानि सिङाव थानाय टिपकाइ प्राइमारि मावख'आव बतझरा जिल्ला बिपिएफनि बानजायनायाव गासै 10टा प्राइमारिखौ लानानै मोनसे बिसायख'थि स्टियारिं कमिटि दाफुंनाय जायो। बे हाबाफारिखौ गाहाय बिबान लाना सामलायो बतझरा बियाबनि एमसिएलए मुनमुन ब्रह्मआ। लोगोसे मिरु सिडब्लिउसिनि सोद्रोमा बिभीषण ब्रह्म आरो पिएमबिनि ग्रुप लिडार सन्तला बसुमतारी आरो अर्गेनाइजिं सेक्रेटारि खाइलिलुर रहमान बिथांमोना। लोगोसेनो बे हाबाफारिया गोबां गोजौ थाखोनि दैदेनगिरिफोरनि नुजाथिनायजों सावरायनाय आयदाजों लोगोसे बतझरानि थाखाय गोख्रों खामानि मावनो हानायनि स्टियारिं कमिटि दानानै होयो। बे हाबाफारिनि गेजेरजों एमसिएलए मुनमुन ब्रह्मआ खौरांगिरिनि सिगाङाव बुङो दि जोंनि एजेन्डाया बिटिसि ओनसोलाव धोरोम बासियालासे 35 लाखनि बांसिन गासै हारि माहारिफोरनि मोजां खामानि मावनायानो गुबै थांखि होननानै ओरैबायदि बुङो। আমাৰ দলীয় কাৰ্যসূচী আছিলে সকলো প্ৰাইমাৰীৰ কৰ্মীবৃন্দসকলক লগত লৈ আমি আজি ইলেকশ্যন পাৰ্পাছত এটা আলোচনা চলাইছোঁ। আৰু বাইদেউ যেহেতু মাইনৰিটি ভোট এবাৰ বেছি আছে, সংখ্যাটো বেছি আছে, তো এইবাৰ বিপিএফৰ মূল এজেণ্ডা কি হ'ব? আমাৰ এজেণ্ডা সকলো জাতি ধৰ্মৰ ৰাইজক লগত লৈ বিটিচিৰ ৩৫ লক্ষতকৈ অধিক ৰাইজ জনসাধাৰণক লগত লৈ আমাৰ এখেতসকলৰ উন্নয়ন, এখেতসকলৰ শান্তি সুৰক্ষা এইটোৱে আমাৰ উদ্দেশ্য। এইটো দিয়া বিটিচিবাসী ৰাইজক ৩৫ লক্ষ নাগৰিকক শান্তি সুৰক্ষা আৰু উন্নয়ন দিয়াটোৱে আমাৰ মূল ইছ্যু। বাইদেউ জয়ন্ত বসুমতাৰীৰ বিষয়ে কি ক'ব? জয়ন্ত বসুমতাৰীৰ বিষয়ে কি ক'ব? এখেতসকলে এমএলএ আছিলে, এমএলএ হয় আৰু এমএলএৰ কাম কৰি থাকিব লাগিছিলে, নিজৰ সমষ্টিৰ কাম কৰিব লাগিছিলে। এটা পদবী থাকি আৰু এটা পদবী এখেতসকলে দাবীদাৰ হ'ব বিচাৰিছে। এইটো UPPLৰ সিদ্ধান্ত, আমি ক'বলৈ নাযাওঁ ইয়াত। হয়তো মানে পৰম্পৰা চৰকাৰে চেল্ফ হেল্প গ্ৰুপৰ মহিলাসকলক ৭৫,০০০ টকাকে দিয়াৰ প্ৰতিশ্ৰুতি দিছিলে, সেইটো কিন্তু বাস্তৱত ৰূপায়ণ নকৰিলে। সেই সন্দৰ্ভত আপুনি কি ক'ব? এইটো অতি দুখৰ বিষয়। মহিলাসকলক বহুত অপমানিত কৰা হৈছে। আজিৰ পৰা আজি 4 বছৰ আগৰ পৰাই এখেতসকলে ইলেকশ্যনৰ প্ৰতিশ্ৰুতি হিচাপে মহিলাসকলক ৭৫,০০০ টকা দিম বুলি এটা প্ৰলোভন দি পেলাই মহিলাসকলৰ ভোট নিবৰ কাৰণে চেষ্টা কৰিছিলে। এতিয়া ইলেকশ্যনৰ আগমুহূৰ্তত এই নাটক আৰু এখেতসকলে আৰম্ভ কৰিছে। মহিলাসকলক ৭৫,০০০ টকাটো দিব নোৱাৰে। মহিলাসকলক এখেতসকলে অসম চৰকাৰৰ যি মানে স্কিম, মহিলাসকলক স্বাৱলম্বিতা কৰাৰ বা মহিলাসকলক হেৰিৰ কাৰণে যিবিলাক স্কিম অৰুণোদয়ৰ পৰা ইত্যাদি কৰা মহিলাসকলক এখেতসকলে আনি দিব পৰা নাই। আমাৰ বিটিচিবাসীৰ মহিলাসকলকো এখেতসকলে আনি দিব পৰা নাই। অৰুণোদয় দিয়াৰ নামতো বহুতো লুণ্ঠন কাৰ্য চলিছে। মহিলাসকলক আলাই আথানি কৰিছে, অন্যায় কৰা হৈছে। আৰু আজি ৭৫,০০০ চেল্ফ হেল্প গ্ৰুপক দিম বুলি এখেতসকলে মহিলাসকলক ইহঁতৰ মিটিঙত এখেতসকলে অনা নিয়া কৰাৰেই এটা এখেতসকলৰ কৌশল। এইটো ব্যৰ্থ বুলি মহিলাসকলে অৱগত হৈছে। মহিলাসকল অতি লজ্জিত আৰু বঞ্চিত এইটো ক্ষেত্ৰত। গতিকে তাৰ প্ৰত্যুত্তৰ মহিলাসকলে এইবাৰ প্ৰমোদ বড়োত UPPLক দিব।
কি হে বকুল মোক চোক উফন্দা আহিছা যে তোৰ কামটো মানে আজিও নহ'ল ন নহ'লো আৰু নহ'ব যেন লাগিছে দিছপুৰলৈ তাঁত বাতি কৰি আমনিয়ে লাগি গৈছে কিয় যে অফিচবিলাক দিছপুৰলৈ লৈ গ'ল নহয় তাতে গৈ একো আও ভাৱে নাপাওঁ ঠিকেই কৈছ এই অকৰ্মণ্য অধ্যক্ষ নেতাৰ হাতত শাসনবাৰ তুলি দিয়াৰ ফল এয়া তই জাননে এটা এটাকৈ 14টা অফিচ এইখন চৰকাৰে দিছপুৰলৈ উভতাই পঠালে ৰাইজে ভোট দিছিল নহয় তাঁত বাতি কৰি থাকক এতিয়া তাকেহে BTCয়ে এই বিভাগকেইটাৰ ওপৰত নিজৰ কৰ্তৃত্ব হেৰুৱালে অকৰ্মণ্য নেতাক আঁতৰ কৰক নাঙলৰ ছবিত ভোট দিয়ক 14টা বিভাগ পুনৰ উভতাই অনা হাগ্ৰামাৰ প্ৰতিশ্ৰুতি BPFৰ মূল মন্ত্ৰ সম উন্নয়ন সম অধিকাৰ